Hello everyone, welcome back to my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোবিলাক ভালে কুশলে আছে আৰু আজি হৈছে শিৱৰাত্ৰি। গৈ আছো বৰ্তমান শিৱৰাত্ৰিলৈ বুলি আন্ধাৰ হ'লে ৰাতিয়ে শিৱৰাত্ৰিৰ চমজাটো আহে হয় জানো। তো আজি গৈ আছো শিৱসাগৰ শিৱৰাত্ৰিলৈ। শিৱসাগৰ শিৱৰাত্ৰিৰ কথা আৰু ক'বই নালাগে নহয় জানো। আজি আপোনালোককো দেখাম মই শিৱসাগৰৰ শিৱৰাত্ৰি, গতিকে চাই থাকিব ভিডিঅ'টো আগলৈ। আৰু আমি ওলাইছোঁ আৰু মাত্ৰ ওলাই আহিছোঁহে। আজি 3 নম্বৰ দিন নেকি ন? আজি শিৱৰাত্ৰি আমাৰ শিৱসাগৰত 3 নম্বৰ দিন হয়। তো গতিকে আমি ওলাইছোঁ আৰু এইফালে ওলাইছে আমাৰ বাবা। আৰু গতিকে ভিডিঅ'টো সকলোকে চাই থাকক। আজি শিৱৰাত্ৰি দেখাম মই। বৰ্তমান আমি গাড়ীৰ পৰা নামি বেটেৰী ৰিক্সাত উঠি টাউনলৈ বুলি গৈ আছোঁ, কাৰণ গাড়ী নিয়া হোৱা নাই, যথেষ্ট ভিৰ হৈছে, গাড়ী থ'বলৈ জেগা নাই, সেইবাবে আমি বেটেৰী ৰিক্সা এখনকে লৈ পিনি টাউনলৈ গৈ আছোঁ। আমি টাউন আহি পাই গৈছোঁহি, মানে মাজভাগতে গাড়ীবিলাক ৰাখিছে, টাউনৰ ভিতৰলৈ সোমাব দিয়া নাই। গতিকে আমি শিৱসাগৰ বাপুপট্টিৰ পৰা খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু এয়া চব ইমানেই মানুহৰ ভিৰ, মানে গাড়ীৰ পৰা নামি আপোনাৰ বহি দিবলৈ জেগা নাই। তেতিয়াহ'লে আগলৈ চাই থাকক ভিডিঅ'টোত। जटाटवीगलज्जलप्रवाहपावितस्थले घरेवलम्ब्यलम्बिताम्बुजङ्गमङ्गमालिकामट्टमट्टमट्टमन्निनादमट्टमर्वयुच्चकारचण्डताण्डवं तनोतु नः शिव शिव। जटाटवीगलज्जलप्रवाहपावितस्थले घरेवलम्ब्यलम्बिताम्बुजङ्गमङ्गमालिकामट्टमट्टमट्टमन्निनादमट्टमर्वयुच्चकारचण्डताण्डवं तनोतु नः शिव शिव। এয়া হৈছে শিৱসাগৰ শিৱদৌলৰ ভিতৰৰ পৰিৱেশ। আগৰ কেইবাৰতকৈ এইবাৰ লাইটৰ জাক জমকতাটো অকণমান কম যেন লাগিছে, কিন্তু হ'লেও ভাল লাগিছে বাৰু পৰিৱেশটো। তাৰে অলপমান আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ, গতিকে আগলৈ চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি আছোঁ শিৱদৌলৰ ভিতৰত। যথেষ্টখিনি মানুহৰ ভিৰ হৈছে, আপোনালোকক দেখাইছিলে যিমানখিনি পাৰোঁ। আৰু এয়া হৈছে দৌলৰ পৰিৱেশ, আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। আৰু এইফালে মই এগছি চাকি জ্বলাইছোঁ, যিহেতুকে ইয়াত চাকি জ্বলাব দিছে। মন্দিৰৰ ভিতৰত নহয় বাৰু, মন্দিৰৰ বাহিৰতে। আগতো তেনেকৈয়ে দিয়ে মন্দিৰৰ বাহিৰতে। তো বহুত দিনৰ মূৰত দৌলত গ'লোঁ, সেইবাবে এগছি চাকিও জ্বলালোঁ। এই চাওক শিৱসাগৰৰ শিৱৰাত্ৰি মই গোটেই পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক
কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ভাল লাগিছে বহুতে মানুহ হৈছে ন যথেষ্ট মানুহ হৈছে মানে শিৱসাগৰৰ শিৱৰাত্ৰি মানুহ নহ'বনে নহয় জানো বহুত মানে বহুতে মানুহ পাচলি চাই থাকক ভিডিঅ'টো বৰ্তমান আমি দৌলৰ ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু মানুহ চাওঁ অসংখ্য মানুহ শিৱসাগৰ একদম মানুহে ভৰি পৰিছে আৰু আমি বৰ্তমান মেলালৈ বুলি ওলাই আহিছোঁ যিহেতু ইয়াত মেলাও বহে মালিক চাই ল'ব চালে পাব না চালে কেনেকৈ পাব আহি কেনে লৈ যাব আৰু এয়া আমি বৰ্তমান মেলা আহি পাই গ'লোহি ফুলেশ্বৰী স্কুলৰ ফিল্ডতে মানে ফুলেশ্বৰীৰ কাষতে আৰু য'ত মই পঢ়িছিলোঁ তাতে এতিয়া মেলা পাতিছে আগতো মেলা পাতে ইয়াতে আৰু আগলৈ আমি মেলাত কি কৰোঁ চাই থাককচোন হ্যাঁ এইবিলাক আমি কিহত উঠিছোঁ নাজানো মোৰ মস্ত ভয় লাগিছে দেই ভালে দে ভালে চাওক এইটোত উঠিছোঁ ঘূৰিব এতিয়া এনেকুৱা কৈছে ভয় লাগিছে বহুত ভয় লাগে মোৰ এইবিলাক আৰু এটা চিট আছে উঠিলেও ভাত নাখালেও হ'ব এনেই উই ফুৰিব ইয়াত উঠিলে মজা চুপাৰ এক্সপিৰিয়েঞ্চ নুঠো মাথাটো পূৰা চক্কৰ কৰে ভাত নাখালেও এনেই উই থাকিব ইয়াতে হেৰাই পাইছে তেনেহ'লে আমাৰ জমা দি মহিলাগৰাকীক সহায় কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ
শিৱৰাত্ৰি চাই একদম অৱস্থা বেয়া হৈ গৈছে। ৰাতি 10টা বাজিবল, এতিয়াহে আহিছোঁ 6টা বজাতে যোৱা। ইমানেই মানুহ মানে অগণন মানুহ ক'বই নালাগে। আৰু দেখিছে আপোনালোকে মানে খোজকাঢ়িবলৈ আপোনাৰ কষ্ট নাই আৰু মাজত ৰৈ দিব মানুহৰ ঠেলা হেঁচাতে আপুনি মানে গৈ থাকিব পাৰিব আৰু ইমানেই মানুহ। আগতো হয় বাৰু এনেকুৱা মানুহ, আৰু এতিয়াতো 2 বছৰ পাছত আকৌ ভালদৰে শিৱৰাত্ৰি হৈছে, সেইকাৰণে বহুতেই মানুহৰ ভিৰ হৈছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ আৰু মোৰ এটা মেমৰি হিচাপে থাকি যাব। বহুত দিনৰ মূৰত আকৌ শিৱৰাত্ৰি চাইছোঁ শিৱসাগৰত, 2 বছৰৰ মূৰত চাইছোঁ নেকি আকৌ, মানে পতাই নাছিলে ভালকৈ, পুৰণা আছিলে কিবা আছিলে আৰু এতিয়া চাইছোঁ। আজি বাকী 2 বছৰ হোষ্টেলৰ পৰা চাইছিলোঁ, হোষ্টেলৰ দিনবিলাক কথা মনত পৰি গ'ল, বহুতেই ভাল লাগে। তো আজি এতিয়া ঘৰলৈ যাওঁ আৰু 10 চাৰে 10টাই হ'ব হ'ল, আহি আছোঁ ঘৰলৈ বুলি। তো ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিব বিচাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে তেন্তে প্লিজ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট। শিৱসাগৰৰ শিৱৰাত্ৰি চাবলৈ যদি কোনোবা আহিছে মোৰ ফ্ৰেণ্ডৰ ভিতৰত তেন্তে কমেণ্ট কৰিব, আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে তাকো জনাব। তেতিয়াহ'লে আজিলৈ বাই বাই, আকৌ লগ পাম পুনৰ অন্য এটা ভ্লগত। বাই বাই কৈ দিয়া। শিৱৰাত্ৰি চাই কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। মানুহৰ ঠেলা হেঁচাত হেৰাইছে, ময়ো হেৰাইছোঁ, নাজানো আৰু কোন ক'ত গৈছোঁ।